So guys, finally মই আহি পালোঁ মোৰ ভাইটি আহি পাইছে মোৰ কাৰণে ইমান ধুনীয়া ফুল লৈ আনিছে মই so happy আৰু thank you দিব বিচাৰিছোঁ তাক মোৰ কাৰণে এই ফুল মানে লৈ আনিছে এতিয়ালৈকে মোৰ ছাত্ৰক পোৱা নাই চানিদুলক পাইছোঁ দুয়োটাই আছে মই এতিয়া ভাইটিৰ কাৰণে ছাত্ৰৰ কাৰণে ৰখি আছোঁ এটা ভাইটি পাইছোঁ আৰু এটা ভাইটি পোৱা নাই তো সি কেমেৰাত আহিব লাজ পাই আছে মই কৈছিলোঁ যে হেৰি আহোঁ ভিডিঅ'ত আহোঁ সি মোক কৈছে যে মই নাহোঁ মোৰ লাজ লাগে মোৰ হাঁহি উঠিব সি বোলে লাজ কৰে হাঁহি উঠে বোলে তো চাই থাকক এতিয়া মোক ইমান ধুনীয়াকৈ আদৰিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ধুনীয়া গোন্ধ মই আৰু ভিডিঅ' বনাম এইখিনিতে কৈ থওঁ যে আজি আমি ধুনীয়াকৈ মানে বহুত দিনৰ মূৰত কিমান দিন হ'ল আহা এবছৰ সি আহা এক বছৰে হৈছে আৰু ছাত্তাৰে আহা তাৰ এবছৰ হোৱা নাই কিন্তু জুলাইত এক বছৰ হ'ব আৰু তো আমি বহু দিনৰ মূৰত লগ পাম এক্সাইটেড হৈ আছোঁ বহুত এক্সাইটেড হৈ আছোঁ ভাল লাগিব আৰু আমি ধুনীয়াকৈ কেইদিনমান একেলগে থাকিম সেইটো আশা কৰি সেইটো ওপৰত ডিপেণ্ড কৰি আমি একেলগ হৈছোঁ সি মানে মাহী ল'ৰা চানিদুল সি থাকে বেংগলোৰৰ পৰা হায়দৰাবাদ আহিছে আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ মানে মই ইয়াতে হায়দৰাবাদ আহিম বুলি কেনে সি বেংগলোৰৰ পৰা আহিছে আৰু ছাত্তাৰ সি ইয়াতে থাকে হায়দৰাবাদত থাকে তো আমি তিনি জেগাৰ হয় তিনি জেগাৰ পৰা আহি ফাইনেলি লগ হ'লোঁ দুজনী লগ হ'লোঁ আৰু এজন লগ হোৱা নাই চাই থাকিব ভিডিঅ'ত থেংক ইউ ফাইনেলি ভাইটিকো লগ পালোঁ ভাইটি তাৰপিছত এতিয়া গৈ আছোঁ আমি ক'ত গৈছোঁ আহি ৰুমত আহি শুই পৰিছোঁ বহুত ভাগৰ লাগিছে বহুতেই ভাগৰ লাগিছে তাৰপিছত আৰু দিনটো অচিনাকি জেগা হয় দিনটো মানে খাবলৈ হোৱা নাই ভাত খাম বুলি ভাবিলোঁ আমি যিহেতু ভাতৰ কাৰণে পাগল ভাত খাম বুলি ইয়াতে আহি ভালকৈ হিন্দী বুজি নাপায় আমি ভাত খুজিছোঁ সিহঁতে ফ্ৰাইড ৰাইচ বনাই দিছে মই হাঁহি পাগল হৈ গৈছিলোঁ ধুনীয়াকৈ কৈছে যে ধুনীয়াকৈ মই ক'লোঁ যে চিকেন আৰু ভাতটো দিবৰ কাৰণে হেৰি কৰিলোঁ সিহঁতে অ'কে বুলি ক'লে তাৰপিছত দিয়াৰ পিছত সিহঁতে ফ্ৰাইড ৰাইচ বনাই দিছে তো ফ্ৰাইড ৰাইচ মই আচলতে বাদ দিছোঁ ফাষ্ট ফুড খোৱা কিবা খোৱা এনেকৈ বাহিৰত খোৱা একচুৱেলি বাদেই দিছিলোঁ তাৰপিছত একদম নৰ্মেল খোৱাটোৰ কাৰণে মাথা মাৰিছিলোঁ নাপালোঁ তো বহুত গোটেই দিনটো নোখোৱাকৈ এনেকৈ বহুত কষ্ট হ'ল বাহিৰত যিহেতু মই নাখাওঁ একো অনলি চাহটো তথাপি উইদাউট চুগাৰ এনেকৈ খাওঁ তাৰপিছত ৰুম বিচাৰি হাহাকাৰ বহুত কষ্ট হৈছে ৰুম বিচাৰি পোৱা বহুত কষ্ট হৈছে
তাৰপিছত ফাইনেলি মোৰ ভাইটিয়ে বেলেগ এজন ভাইটিৰ ফ্ৰেণ্ডক ফোন কৰি কিনে কিবা কিবিকৈ মিলালোঁ আৰু ৰুম। আহি বহুত দূৰত মানে আহি ৰুম এটা পালোঁ। তাৰপিছত জেগা কম, আমাৰ অৱস্থা কেনেকুৱা মই দেখাই আছোঁ। এইটো ভাইটি শুই আছে, এইটো সি এনেকৈ শুই আছে বিচনা এনেকুৱা, আৰু মোৰ গিফ্টবোৰ এনেকুৱা। তাৰপিছত ঘৰৰ পৰা সিহঁতৰ কাৰণে মায়ে এনেকৈ টিফিনত গোটেই দি খেদাইছিলে, এনেকৈ থৈ দিছে। এতিয়ালৈকে একো খোৱা নাই আমি খাম, 9টা বাজিবৰ হ'লে, তো ভাতটো খাম, ৰেষ্ট কৰিম। তাৰপিছত কালি ক'ৰবাত যাম, ক'ত যাম সেইবিলাক দেখাম বাৰু। এতিয়া শুই থাকিলৈ ভিডিঅ'টো কৰিলোঁ, ভাগৰ লাগিছে, বহিবলৈ মন নাই, মানে বহিবলৈ একেবাৰে মন নাই। তো আপোনালোকে ভাত খালে? আপোনালোকে যদি ভাত নাই খোৱা জল্দি খাই লওক। তাৰপিছত বাকী চাগে সকলোৰে ভাল, সকলোৱে ভালকৈ সময়বোৰ কটাওক, নিজৰ কামত ব্যস্ত থাকক, লাইফত আগবাঢ়ি যাওক। লাইফনো কেইদিনীয়া, অলপমান হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো কটাব লাগে। তাৰপিছত মই আপোনালোকক আমি ডিনাৰ কৰিম। ডিনাৰ কৰাটো পাৰে মানে মই দেখুৱাবলৈ ট্ৰাই কৰিম।